हेलो गाइज गुड मर्निंग आज दिन मैं यार स्टार्ट कर मैं रास्ता रखीस अक पिछफाले गोटे टी गार्डेन चाह बागिचा सो भाविसो बर्तमान गई रोईंग जस्ट डुमडुमा क्रस कर और अपना माहलते देखा दी कि धुनिया गाड़ी रखाई आम भाविसो टी गार्डेन नामाई ना आक रास्ता पा देखी गोटे जार्नीट एबार नामिब लगे हुआ भास्कर दादा एजनी मैं एटू डुल एजनी कंकी और बोलक इतना अकमान चाह बागान पर आहूँ एने हाँ पारे आपार आसाम आहिलो और चाह बागान अकल गाड़ी पर खिड़की दी देखिलो और भरी दी नानामिलोए एनेकुवा हब नारे गई आसो कारण इते बेसि देरी रखिले आमार आगर रोईंग ट्रिप तो देरी हो जाब बहकी सभी जुबां है हम हैं हजारों में अब की कमी जरा है हर चीज खास है से ढला खदिया ब्रिजत इमान धुनिया मैं अपना बैक कैमरा करियो देखाई दिम साइडते गाड़ी रखी থাকে এই কালে लोहित नदीर ऊपर आमार ढला खदिया ब्रिज इमान धुनिया ना बहुत बहल है कंकी केनेका लागिसे ढला खदिया ब्रिज लागिसे मस्त हे हो ताले केनेके बहुत दीघल आइलैंड सा ओ आइलैंड सा बैक कैमरा कर देखा आइलैंड इमान धुनिया लगे ना आइलैंड ब्रिज कपी गई जाते अब है जो है वो समा है तुम रह सकी तो रबा है अब है जो है वो समा है तुम रह सके ऐसी जीत আমি পাই গলি শান্তিপুৰ ভাস্কৰ দাৰ কংকি নামি গৈছে পাছ বনাবলৈ গাইড বহি আছো মই আৰু ডুল এই ডুলি ভালে কিয় চোৱা এটা মই অকমান নামি গৈ পেলাই আপোনালোকক দেখাই দিওঁ যে কেনেকুৱানো হয় বৰ্ডাৰটো এইখিনি অসম শেষ আৰু অসম ইয়া গ'লে নাই এতিয়া পৰা অৰুণাচল আমি এণ্টাৰ কৰিম চ' পাছ বনাব লাগিব শান্তিপুৰত সেইটো কাৰণে নামিছোঁ কিন্তু এইখিনি জেগা দোকান চোকানত প্ৰায় বেছিভাগ মানুহ মই অৰুণাচলৰে দেখিছোঁ তেওঁলোকে দোকান বজাৰ কৰিবলৈ আহে চাগে ইয়ালৈ হয়তো চাওক সেই গ্ৰীণ এখন দেখিছেনে रोडत मैं देखा ना अपना देखिसे नाइबा सेया ताते लिखा आछे जे रोईंग 23 मायोदिया 73 तेनके माने डिस्टेंसबुर लिखा आछे जे कोनটো जगह किमान एनेकुवा और एखिनि जगह হয় শান্তিপুৰ আপোনালোকে যদি অসমৰ পৰা মানে যাব বিচাৰে অৰুণাচল আমি যেনকে रोईंग যাম তেনে শান্তিপুৰতে ইয়াতে পাছ বনাব লাগিব এটা ভাস্কৰ দা তালি পাছ বনাব গৈছে ধুনীয়া চাল দোকানবোৰ ऐसी जीत अब चाहे जिंदगी ऐसी जीत अब चाहे जिंदगी है माने वहाँ पे नहीं जाता ना मतलब गाड़ी ऊपर रख के यहाँ से गाड़ी बिना जगह आदमी जाने चाहिए हमें पैदल जाना पड़ेगा पानी तक এতিয়া আমি চেণ্ডেল খুলি লৈছোঁ আমাৰ হাৱাই চেণ্ডেল পিন্ধি লৈছোঁ কাৰণ আমি নামিব গৈ আছোঁ তললৈ যাব লাগিব এইটো চাওক ভিউটো চ' ফাইনেলি আমি এতিয়া ৰয়িঙৰ সেই ৰিভাৰ বেংকটোলৈ নামি যাম আমি একচুৱেলি আগবাঢ়ি গ'লোঁগৈ আমি এইটো বস্তু গাড়ী দি যেতিয়া গৈছিলোঁ তেতিয়া চিনটো দেখিছিলোঁ তাৰপিছত ভাবিলোঁ যে আগেদি চাগে ৰাস্তা আছে তাৰপিছত গৈহে গম পালোঁ মানুহজনক সোধোঁতে যে নহয় গাড়ী ইয়াতে ৰখাই পেলাই আমি নিজেহে নামি যাবগৈ লাগিব এতিয়া আমি নামি গৈ আছোঁ আছে এনেকৈ বহি কৰি যাব লাগিব फाइनली सुसई बागरी पड़ी मेली केनेके जे कि बागरी करी आहिसु और फाइनली नामिलुही जियाय तुलिला मुक जियाय तुलिला मुक जियाय तुलिला এই ৰিক্ত বুকুতে বাসনা ঢালিলা মুৰতে যে খিৰে খিৰে বুৱালা প্ৰেমৰ লগানন্দ तुमके केनेको अनुभव হৈছে বঢ়িয়া খাটি ইয়াতে মাম্মা আই এম এ ফিশ ৰাইট নাও কাকি কেনেকুৱা লাগিছে চাবৰে বঢ়িয়া লাগিছে बहुत धुनिया ठंडा पूरा सजा है हम हैं हजारों के पानी फ्लो है ना
अब है जो है वो समा है, तुम रह सकी तो रबा है। अब है जो है वो समा है, तुम रह सके ऐसी जीत। এয়া এতিয়া আমি পানীৰ পৰা আকৌ ফালে যাম কংকিক যে দেখাইছিলো খিনি সেইখিনিলে যাম দূৰ গৈ আছে এতিয়া ময়ো যাম বহুত ধুনীয়া সঁচাই ৱাও হেভেন ডাউন অন আৰ্থ সঁচাকৈ হেভেন ডাউন অন আৰ্থ হা কি সঁচাকৈ গান আল্টিমেট কংকে বহি দে কাপোৰ আনিছই দেখোন अब की कमी जरा है। भास्कर दादा शिव मांगे ओम नमः शिवाय पॉज दिसे भास्कर दादा ओम नमः शिवाय কৈ দিয়া সো ইয়াতে পানী খুই খুই মস্তি কৰি কৰি ঠাণ্ডা ফেৰেঙা লাগি লাগি মই মোৰ আজিৰ এই ৰয়িঙৰ ব্লগটো ইয়াতে এণ্ড কৰিম মই একচুৱেলি সঁচা ক'ব গ'লে এণ্ড কৰিব মনেই যোৱা নাই চাওকচোন ইমান ধুনীয়া লাগিছে এতিয়া আমি গৈ আছোঁ লিডো আৰু ৰাস্তাটো ইমান ধুনীয়া যে মই আপোনালোকক কি ক'ম একদম সৰু সুৰসুৰীয়া ৰাস্তা এটা মাজেদি আহি আছোঁ আৰু লেফ্ট ৰাইট বথ ছাইডছ দুইফালে পুৰা টি গাৰ্ডেনছ মই আপোনালোকক বেক কেমেৰা কৰি দেখাই আছোঁ চাওক কিমান ধুনীয়া ৰাস্তা দুইফালে দেখিছেনে দুইফালে টি গাৰ্ডেন এয়া দুলে চলাই আছে এতিয়া ভাস্কৰ দা বহুত দেৰি চলাইছে এতিয়া সি আগত বহিছে আৰাম কৰিছে অকণমান আৰু এয়া মই ভিডিঅ' কৰি আছোঁ এতিয়া আমি ফাইনেলি পালোঁহি ভান্তি বাবাৰ মনেষ্ট্ৰি যোনটো কাৰণে আমি বিশেষভাৱে লুডোলৈ আহিছিলোঁ আমি এইটো ভাবি আহিছিলোঁ যে ভান্তি বাবা মনেষ্ট্ৰিৰ কথা ইমান শুনিছোঁ পেহীহঁতো আহিয়ে থাকে আহিলে কিন্তু আমাৰ অহা হোৱা নাছিলে কিন্তু তেওঁ দিয়া আঙুঠি বা ষ্ট'ন চবৰে ইমান ফেমাছ হয় যে চবেই জানো আজি ফাইনেলি আহি তেওঁ মানে মনেষ্ট্ৰি পাইছোঁহি এয়া চাওক মনেষ্ট্ৰি মোৰ বহুত ভাল লাগিছে নিজ চকুৰে দেখি পেলাই এয়া মনেষ্ট্ৰি এয়া চাওক কেম্পাছটো ইমান ধুনীয়া যে মই আপোনালোকক কি ক'ম পূৰা এইখিনি জেগা এয়া চাওক ৱাটাৰ লিলিজ আছে ইমানগাল ৱাটাৰ লিলিজ ইমান ধুনীয়াকৈ ইয়াতে ৱাটাৰ টেংক টাইপ ক্ৰিয়েট কৰি পেলাই প্লেন কৰিছে ৱাও হেল্ল' গাইজ গুড মৰ্ণিং আজি আমাৰ তিনিচুকীয়াৰ লাষ্ট ডে মানে আজি আমি তিনিচুকীয়াৰ পৰা ডাইৰেক্ট গুৱাহাটী গৈ আছোঁ আৰু আমাৰ জল্দি এতিয়া পেকিং এণ্ড অল কৰি আছোঁ চেক আউট কৰিবলৈ সময় হৈ গৈছে মই পটককৈ আপোনালোকৰ কেমেৰাটো অন কৰি ভাবিছোঁ এই মোমেণ্টটো আপোনালোকক দেখাই দিওঁ যে এতিয়া যে আমি তিনিচুকীয়া হোটেলখনৰ পৰা চেক আউট কৰিছোঁ মইতো আপোনালোকক তিনিচুকীয়া হোটেলখন দেখুৱাই নহ'ল এয়া আমি চাওক বেগ চেগ চব ৰেডি কৰি থৈছোঁ তাৰপিছত কংকি আছে বাথৰুমত আছে আৰু এয়া ভাস্কৰ দা আমি চব ৰেডি যাবলৈ হোটেলখন দেখাই দিওঁ এয়া কংকি বাথৰুমত আছোঁ বুলি কৈছোঁ কংকি ইয়াতেহে আছে এইটো হয় আমাৰ ৰুম এইটো আছিল ভাস্কৰ দাদাহঁতৰ ৰুম হৈ গ'ল ৰেডি এয়া এতিয়া আমি আহি পাইছোঁহি টিলিঙা মন্দিৰ খুবেই জনজাত এটা মন্দিৰ যোনটো কাৰণে মানে মই সদায় আগতে প্ৰথমবাৰ আহিছোঁ মই সদায় ভাবি শুনি থাকোঁ যে ইয়াতে চবেই উইচ মাংগে নিজৰ মানে কিবা যি মনৰ আশা থাকে সকলোবিলাক ইয়াতে টিলিঙা বান্ধি থয় বা তেনেকুৱা কিন্তু আজি প্ৰথমবাৰৰ বাবে আহিবলৈ পাই মই খুবেই সুখী কংকি দুল আৰু ভাস্কৰ দাহঁতে চাকি কিনি আছে মই ভাবিছোঁ পটককৈ আপোনালোকক ভিউটো দেখাই দিওঁ এয়া চাওক পিছফালে কিমান টিলিঙা ধুনীয়া প্লেট সজাইছে আপুনি কেইটা কেনেকুৱা লাগিছে দুল কেনেকুৱা লাগিছে এইবোৰ চব টিলিঙা ইয়াতে মানুহবিলাকে বান্ধিছে गिरीश नरेश परेश महेश विलेशय भूषण भो साम्ब सदाशिव शम्भो शङ्कर शरणं मे तव चरणयुगम्
এতিয়া আমি বোকাখাট পালোহি বোকাখাট একচুৱেলি আমি যেতিয়া গৈ আছিলোঁ আপাৰ আছাম তেতিয়া আমাৰ ৰখা নহ'ল চ' তেতিয়াই ভাবিছিলোঁ যে যেতিয়া ঘূৰি যাম তেতিয়া চিয়'ৰ ৰখিম কাৰণ ইয়াৰ পুৰি চব্জি আৰু পেৰা ইমানেই ফেমাছ যে চবৰে মুখে মুখে এতিয়া যাম খালি বাহিৰত বহুত বৰষুণ চ' মই আপোনালোকক অকণমান খিৰিকীখন এইখন দৰ্জাখন খুলি দেখাই দিওঁ বাহিৰৰ পৰিৱেশটো চাওঁ পুৰা বৰষুণ ল'ব পাৰিম কংকি আপাই লৈ ল এয়া বোকাখাটৰ দি ফেমাছ পুৰি ভাজি কেনেকুৱা লাগিছে টেষ্টি আৰু পেৰা হেল্ল' গাইজ আমি এতিয়া গৈ আছোঁ ঘৰ আমি বৰ্তমান জাগিৰোড ক্ৰছ কৰিলোঁ আৰু বতৰৰ কথা ক'ব গ'লে কি ক'ম আৰু বতৰ পূৰা বৰষুণ ঠাণ্ডা লাগি গৈছেগৈ এচি চেচি চব বন্ধ কৰি খিৰিকী উঠাই পেলাই আমি এতিয়া ঠাণ্ডাই গৈ আছোঁ পূৰা ঘৰ আৰু ভিতৰৰ পৰিৱেশটো অকণমান দেখাই দিওঁ এয়া মই আৰু মোৰ কাষতে আছে এইটো ঘৰ গৈ আছোঁ দুখ লাগিছে নে এতিয়া বেয়া লাগিছে আমাৰ চবৰে বেয়া লাগিছে আৰু আগত বহি আছে এয়া আমাৰ কংকি ৰ'ব লাইটটো জ্বলাই দিওঁ কংকি বেয়া পাওঁ কংকি মই কেমেৰাটো অনাৰ লগালগ কৈছে সেই মই বেয়া পাওঁ ওলাবলৈ এটলিষ্ট হাই কৈ দে তোৰ মাতটো শুনিব হাই মনটো বেয়া লাগিছে নে বেয়া লাগিছে ভাস্কৰ দাদা নন ষ্টপ ড্ৰাইভ কৰিছে মাজে মাজে দুলিও ড্ৰাইভ কৰিছে কিন্তু মেক্সিমাম অফ দ্য টাইম ভাস্কৰ দাই ড্ৰাইভ কৰিছে ভাস্কৰ দাৰ কেনেকুৱা লাগিছে মানে অনুভৱটো ভাগৰুৱা অলপ ভাগৰ লাগিছে ন চ' এতিয়া বিশেষ আৰু একো নাই কৰিবলৈ চ' ভাবিছোঁ ব্লগটো আৰু একো এক্সটেণ্ড নকৰোঁ আজিৰ দিনটো সেয়াই টিলিঙা মন্দিৰ দৰ্শন কৰি পেলাই আমি এতিয়া ঘৰ গৈ আছোঁ চ' এই গোটেই আপাৰ আছামৰ ট'ৰটো আপোনালোকৰ কেনেকুৱা লাগিল জনাব আৰু গোটেই ব্লগটো চোৱাৰ বাবে ধন্যবাদ আশা কৰোঁ আপোনালোক সকলো যদি ভালদৰে থাকে টেক কেয়াৰ গুড নাইট বাই বাই